কেমেৰাটো ধৰি কিবা ভিডিঅ' কৰিম। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে বুলি। আজি ভাবিলোঁ আপোনালোকলৈ সৰুকৈ এটা ভিডিঅ' আগবঢ়াওঁ বুলি। এতিয়া আবেলি 6টা বাজিলে। মই এতিয়া ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। ফ্ৰেণ্ডছ, দিনক দিনে দেখোন কিছুমান ঠাইত বহুত বেছি ভয় লগা হৈ পৰিছে। আমাৰ অসমতো দিনক দিনে ইমান বেছি কৰোণা পজিটিভ কেছ ওলাই আছে। মই আপোনালোকক কৈছোঁৱেই, গোৱাত মাত্ৰ 7জনৰে প্ৰথমতে কৰোণা পজিটিভ কেছ পাইছিলে। তাৰপিছত এমাহ ডেৰমাহ তেনেকৈ কোনো কৰোণা পজিটিভ কেছ ওলোৱা নাছিলে। আৰু আমি গোৱাৰ যিখিনি ঠাইত আছোঁ, মই কৈছোঁ আপোনালোকক আগতে ডাবলিমৰ এয়াৰপৰ্টৰ ওচৰতে থাকোঁ। আমি থকা ঠাইখনৰ ওচৰতে মংগল বুলি ঠাই এটুকুৰা আছে। যিসকলে গোৱাত আছে জানে, সেই ঠাইটুকুৰাৰ পৰা বহুকেইজন কৰোণা পজিটিভ কেছ পাইছে। সেইকাৰণে আমাৰ ওচৰতে যিহেতু আৰু বেছি ভয় লাগিছে। যিমান পাৰোঁ আমি সাৱধানেৰে থাকিবলৈ চেষ্টা কৰিছোঁ। কেতিয়াও কোনো কাৰণত বাহিৰলৈ যোৱা নাই। আমাৰ ঘৰৰ যিমানখিনি প্ৰয়োজনীয় বস্তু লগা থাকে, সেই বস্তুখিনি আনিবলৈ অকল হাজবেণ্ডেহে বাহিৰলৈ গৈছে, আমি যোৱা নাই। আপোনালোকেও যিমান পাৰে সাৱধানেৰে থাকিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে আজি ভিডিঅ'টো বনোৱাৰ এটা কাৰণো আছে। মোৰ কেইগৰাকীমান ভিউৱাৰ্ছে মোক কমেণ্ট কৰে মাজে মাজে, মই মেগী ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াব লাগে বুলি। সেয়ে ভাবিছোঁ আজি মই এতিয়া মেগী বনাবলৈ ওলাইছোঁ। ভাবিলোঁ মেগী বনাই কিনে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে যিহেতু বিচাৰিছে সেইকাৰণে দিম বুলি ভাবিছোঁ। কিন্তু মেগী বনোৱাটো একেবাৰে সহজ, আমি সকলোৱে বনাবলৈ জানো। যদিও মই আজি কেনেদৰে বনাওঁ, আপোনালোকে বিচাৰিছে যিহেতু আপোনালোকৰ লগত ভিডিঅ' বনাই শ্বেয়াৰ কৰিম। ফ্ৰেণ্ডছ, আজি হ'ল 5 জুন, বিশ্ব পৰিৱেশ দিৱস। মই মোৰ ফালৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। তেতিয়াহ'লে মই মোৰ পাকঘৰলৈ যাওঁ আৰু আপোনালোকক মেগী ৰেচিপিটো বনাই দেখুৱাওঁ। আহকচোন মোৰ পাকঘৰলৈকে। এতিয়া মই আহিছোঁ মোৰ পাকঘৰলৈকে। মেগী বনাওঁ। বনোৱাৰ আগতে আমাৰ এখেতক সোধো মেগী খায় নে নাখায়। মেগী খাবা? এইফালে মেগী আছে। বনোৱা যদি খাম নিশ্চয়। কেমেৰা ধৰিবা, মোবাইলটো ধৰি দিবা। মোৰ মোবাইল থোৱা এইটো ষ্টেণ্ডটো বেয়া হৈ আছে। আচ্ছা, হ'ব দিয়া সেইখিনি হেল্প কৰিম নিশ্চয়। পুৰা হেল্প কৰে। আহক তেতিয়াহ'লে মেগী বনাবলৈ আৰম্ভ কৰোঁ। ব'লা। মই এতিয়া বনাবলৈ ওলাইছোঁ। মই 2 পেকেট মেগী লৈ লৈছোঁ আৰু ডাঙৰ চাইজৰ এটা মিহিকৈ পিঁয়াজ কাটি লৈছোঁ। নহৰু অলপ এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ, আৰু আদা অলপো কাটি লৈছোঁ। মোক যিখিনি বস্তু প্ৰয়োজন ৰেচিপিটো বনাবলৈ, বস্তুখিনি মই ৰেডি কৰি লৈছোঁ। বিলাহী এটা লৈছোঁ এনেদৰে সৰু সৰুকৈ কাটি। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। দি দিছোঁ প্ৰয়োজন অনুসৰি সৰিয়হৰ তেল। তেলখিনি ভালদৰে গৰম হৈ গ'ল। দেখিছেনে ধোঁৱা ধোঁৱা ওলাইছে। এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত অলপ সময় পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজ দিয়াৰ পিছতে আৰু দি দিছোঁ কেঁচা জলকীয়া এটা। মই জলকীয়া কমকৈয়ে দিম মেগীত, সেইকাৰণে জলকীয়া মাত্ৰ এটাই দি দিছোঁ। যিহেতু মেগী মছলাত অলপ জলকীয়া থাকেই, সেইকাৰণে মই বেছিকৈ দিয়া নাই। আপুনি যদি প্ৰয়োজন বুলি ভাবে, আপুনি জ্বলা বেছিকৈ খায়, তেতিয়াহ'লে বেছিকৈ দি ল'ব। আৰু এতিয়া দি দিছোঁ মিহিকৈ কাটি ৰখা নহৰু আৰু আদাখিনি। পিঁয়াজখিনি দিয়াৰ অলপ সময় পিছতে আদা নহৰুখিনি দি একেলগে ভালদৰে এতিয়া ভাজি থাকিম ৰংচোৱা হোৱালৈকে। মন কৰিব, মই আদা নহৰু পিঁয়াজ দিয়াৰ অলপ সময় পিছতহে দিছোঁ, মানে 20% যেতিয়া পিঁয়াজখিনি ভজা হৈছিলে তাৰ পিছতহে দি দিছোঁ। এতিয়া ধুনীয়াকৈ পিঁয়াজ আদা নহৰু ৰংচোৱা হ'ল। দি দিছোঁ কাটি ৰখা বিলাহীটো। বিলাহীখিনি দিয়াৰ পিছত গেছটো মিডিয়ামকৈ দি ভালদৰে ভাজি ল'ম বিলাহীখিনি সিজালৈকে। গেছটো যিহেতু বিলাহীখিনি সিজিবলৈ মিডিয়ামকৈ দি লৈছোঁ, সেয়েহে মই অন্য এটা কামো কৰি ল'ম। মাজে মাজে বিলাহীখিনি লাৰি থাকিম বাৰু। এইখিনি হ'ল কেঁচা বাদাম। বাদামখিনি ধুই লৈছোঁ, পানী গৈছে বাদামখিনিৰ। এতিয়া এই ৰেচিপিটোত ব্যৱহাৰ কৰিবলৈ মোক বাদামকেইটাও লাগিব। মই সৰু কেৰাহীখনত তেল অলপ দি বাদামকেইটা ভাজি ল'ম। বেছি সময় নালাগে। অলপ ৰংচোৱা হ'লে বাদামকেইটা নমাই থ'ম। বাদামকেইটা ভাজতে অকণমান নিমখ দি লৈছোঁ প্ৰয়োজন অনুসৰি। নিমখখিনি দিয়াৰ পিছত অলপ সময় এনেদৰে লৰাই লৰাই ভাজি আছোঁ। বেছি সময় নালাগে, অতি সোনকালে হৈ যায়। অলপ সময় এনেদৰে ৰংচোৱা হোৱালৈকে ভাজিছোঁ। এয়া দেখিছে বাদামকেইটা অলপ ৰংচোৱা হৈছে। এতিয়া মই কেৰাহীখনৰ পৰা বাদামকেইটা উঠাই থ'ম। বেছিকৈ ভাজিব নালাগে, বেছিকৈ ভাজিলে জ্বলি যাব।
এনেদৰে বাদাম ভাজিব বহুতে জানে, হ'লেও মই যিসকল নতুন ৰান্ধনি তেওঁলোকৰ সুবিধাৰ কাৰণে কৈ দিছোঁ। এই বাদামকেইটা মই তেলৰ পৰা উঠাই কাঁহী এখনত দিছোঁ। এনেদৰে দি বাদামকেইটা ঠাণ্ডা হ'বলৈ দিছোঁ। এই বাদামকেইটা গৰমে গৰমে খালে মচমচীয়া নহয়, যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে ধুনীয়া মচমচীয়া হয় খাবলৈ। বাদামকেইটা মোক পিছত লাগিব। বাদামকেইটা ঠাণ্ডা হ'বলৈ দি বাকীখিনি কাম কৰি লওঁ। বিলাহীখিনিও মোৰ ধুনীয়াকৈ সিজিলে, যিহেতু বাদামকেইটা ভাজি থাকোঁতে মই বিলাহীখিনিও লাৰিয়ে আছিলোঁ। এতিয়া যিহেতু বিলাহীখিনি সিজিলে, এতিয়া দি দিম মই মেগী মছলা। মেগীৰ পেকেটৰ ভিতৰত যে থাকে মেগী মছলাৰ পেকেট, সেই মেগী মছলা 2 পেকেটে দি দিছোঁ। মই বেলেগ আৰু মছলা ব্যৱহাৰ নকৰোঁ। মছলা 2 পেকেট দি দিয়াৰ পিছত এতিয়া মই বিলাহী আৰু পিঁয়াজৰ লগত মছলাখিনি ভালদৰে মিহলি কৰি এনেদৰে লৰাই লৰাই ভাজি ল'ম। অলপ সময় গেছটো মিডিয়ামকৈ দি মই এইখিনি ভাজি লৈছোঁ। ধুনীয়াকৈ মোৰ মছলাখিনি ভজা হৈ গ'ল। এতিয়া দি দিম মই মেগীখিনি মই 2খন হাতৰ সহায়ত এনেদৰে হেঁচা প্ৰয়োগ কৰি ভাঙি লৈছোঁ। মই মেগী বনালে এনেদৰে সৰু সৰুকৈ ভাঙি লৈয়ে বনাওঁ। আপুনি যদি দীঘল দীঘলকৈ ৰাখিব বিচাৰে মেগীখিনি ভাঙি নল'বও পাৰে। এতিয়া মই 2 পেকেট মেগীয়ে দি দিছোঁ। 2 পেকেট মেগী দিয়াৰ পিছত অলপ মিহলি কৰি ল'ম মছলাখিনিৰ সৈতে। শুকানে লগে লগে পানী নিদিওঁ। মছলাৰে সৈতে অলপ মেগীখিনি মিহলি কৰি ল'লোঁ। এতিয়া দি দিম মেগীত পানী মই যিহেতু 2 পেকেট মেগী লৈছিলোঁ, সেয়েহে মই পানী দিম এটা ডাঙৰ কাপেৰে। প্ৰথমতে দি দিছোঁ 1 কাপ, তাৰপিছত আৰু আধা কাপতকৈ অলপ কমকৈ পানী দিম। মানে 2 পেকেট মেগীত এই কাপটোৰে 1.5 কাপতকৈ অলপ কমকৈ পানী দিছোঁ। মেগীত পানী দিলে সদায় জোখৰ পানীখিনিয়ে দিব লাগে। যদি আমি বহুত বেছিকৈ পানী দিওঁ তেতিয়াহ'লেও বহুত বেছিকৈ মেগীখিনি সিজিলে ভাল নালাগে খাই। যদি জোখৰ পানীখিনি হয় মেগীখিনি খাবলৈ ধুনীয়া লাগে। এতিয়া মই গেছটো মিডিয়ামকৈ ৰাখি ঢাকনি এখন দি দিছোঁ। ঢাকনিখন দিয়াৰ পিছত মই মাজে মাজে চাই আছোঁ মেগী সিজিলে নে নাই, আৰু তল ওপৰকৈ লাৰিও দিছোঁ। এতিয়া মোৰ মেগীখিনি ধুনীয়াকৈ সিজিলে। আৰু পানীও বহুত বেছিকৈ নাই, অলপ অলপে মেগীৰ পানী ৰৈ গৈছে শেষত। এতিয়া এইখিনি পানী থাকোঁতে মই গেছটো একেবাৰে কমকৈ দি লৈছোঁ, মিডিয়ামতকৈও কমকৈ দিছোঁ। এতিয়া দি দিম মই টমাটো চচ মই বাৰু চামুচেৰে জুখি নিদিওঁ, হ'লেও 2 চামুচে হ'ব। মই যিহেতু এনেদৰে বনালে দি থাকোঁ, সেইকাৰণে অনুমানতে দি দিছোঁ। 2 পেকেট মেগী লৈছিলোঁ যিহেতু, টমাটো চচো 2 চামুচে দি দিছোঁ। টমাটো চচ দিয়াৰ পিছত এইবাৰ দিম আৰু এটা বস্তুটো হ'ল চয়া চচ। মই টমাটো চচতকৈ অলপ কমকৈ দিম, প্ৰায় সৰু চামুচ এখনেৰে 1 চামুচ হ'ব। চয়া চচখিনিও মই অনুমানতে দি দিছোঁ। এইখিনি দিয়া হৈ গ'ল। এতিয়া মই ভালদৰে গেছটো একেবাৰে কমকৈ দি এইখিনি অলপ সময় এনেদৰে লৰাই থাকিম, ভালদৰে যাতে মেগীখিনিৰ লগত টমাটো চচ আৰু চয়া চচ মিক্স হৈ যায়। এইখিনি মিক্স কৰি থকাৰ সময়ত দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে, আৰু গোন্ধটো ইমান ধুনীয়া আহিছিলে বনাই থকাৰ সময়ত, কি ক'ম আৰু মই। এতিয়া এইখিনি দিয়াৰ পিছতে দি দিব লাগিব বাদামকেইটা যে ভাজি ৰাখিছিলোঁ। বাদামকেইটাও ধুনীয়া মচমচীয়া হ'ল, যিহেতু এতিয়া বাদামকেইটা ঠাণ্ডা হ'ল। এতিয়া এই মচমচীয়া বাদামকেইটা একেবাৰে শেষত মই মেগীখিনিৰ লগত মিক্স কৰি দিছোঁ। মেগীৰ লগত মিক্স কৰিলেও বাদামকেইটা কিন্তু খাবলৈ মচমচীয়া হৈ থাকিব, যিহেতু আমি গৰমে গৰমে মেগী খাওঁ। পিছে মই বাদামকেইটা যেতিয়া মেগীখিনিৰ লগত দি দিছিলোঁ, সেই ক্লিপটোহে ভিডিঅ' কৰা নহ'ল, তাৰে কাৰণে মোক ক্ষমা কৰি দিব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে মই কেনেদৰে মিক্স কৰিছোঁ। ফ্ৰেণ্ডছ, মোৰ মেগীখিনি দেখি বাৰু কাৰ কাৰ জিভাৰ পানী আহিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এনেদৰে বাদাম দি যদি এতিয়ালৈকে খোৱা নাই, খাই চাব। বাদামকেইটা দিলে আৰু এটা বেলেগে টেষ্ট আহে মেগীখিনিত। আমাৰ টেষ্টি মেগী ৰেডি হৈ গ'ল। আমি এতিয়া খাম, আৰু আপোনালোকলৈও আগবঢ়ালোঁ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকেও এনেদৰে বনাওক, খাওক, আৰু এবাৰ কৈছোঁ সঁচাকৈ বহুত ধুনীয়া সোৱাদ পাব। ফ্ৰেণ্ডছ, মেগী বনাই মেগী খাই বৈ আহি ভাবিলোঁ আপোনালোকৰ লগত অলপ কথা পাতোঁ আৰু ভিডিঅ'টো শেষ কৰোঁ। মেগী খাবলৈ সঁচাকৈ ধুনীয়া হৈছিলে। যদি এনেদৰে বনোৱা নাই কেতিয়াও, তেতিয়াহ'লে বনাই চাবচোন। মই কিন্তু এনেদৰে মেগী খাই বহুত বেছি ভাল পাওঁ। প্ৰায় মই যেতিয়া মেগী বনাওঁ এনেদৰে মেগী বনাওঁ, আৰু মই মেগী খাই বহুত বেছি ভাল পাওঁ। কিন্তু যিহেতু মেগী ইমানো ভাল নহয় আমাৰ শৰীৰৰ কাৰণে, সেইকাৰণে যিমান ভাল পালেও অলপ কমকৈ খাবলৈ চেষ্টা কৰোঁ।
ফ্ৰেণ্ডছ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰিম বুলি যদি ভিডিঅ'টো ভাল লাগিল প্লিজ এটা লাইক কৰি দিব আৰু পাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো কিয় শ্বেয়াৰ কৰিব কৈছোঁ আজিকালি মোৰ ভিডিঅ'ত একেবাৰে ভিউজ নাহে যদিও মই মাজে মাজে ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ ভিডিঅ'ত ভিউজ নাহিলেও মই কেতিয়াও মন বেয়া কৰা নাই মই গম পাইছোঁৱে মই আপোনালোকক ভাল ভিডিঅ' দিব পৰা নাই যদি মই আপোনালোকৰ ওচৰলৈ ভাল ভিডিঅ' আগবঢ়াব নোৱাৰোৱে তেতিয়াহ'লে ভিউজ ক'ৰ পৰা আহিব আপোনালোকেওতো ভিডিঅ'টো চাই ভাল পাব লাগিব নহয় জানো লাহে লাহে যেতিয়া সব ঠিক ঠাক হৈ যাব তেতিয়া ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাহিৰত গৈ ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম যিহেতু এতিয়া চাৰিওফালে ইমান বেয়া পৰিস্থিতি হৈ আছে গতিকে ভিউজ নাহিলেও ইমান এটা টেনচন লোৱা নাই কাৰণ সকলোবোৰ ঠিক হ'লে যদি জীয়াই থাকোঁ তেতিয়াহ'লে আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকিব পাৰিম মাজে মাজে এনে ধৰণৰ কিছুমান ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ লগত কন্টেক্ট হৈ থাকিব পাৰোঁ আশা কৰিছোঁ এই ভিডিঅ'বোৰ আপোনালোকে আঁকোৱালি ল'ব আৰু চাই থাকিব আৰু মোৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে মোৰ ভিডিঅ' নতুনকৈ চাইছে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহ'লে মই কিবা নতুন ভিডিঅ' দিলে নটিফিকেশ্যন পাই থাকিব মই মোৰ ভিডিঅ'টোৰ শেষত আৰু এইখিনিয়ে ক'ব বিচাৰিছোঁ সকলোৱে সাৱধানেৰে থাকক সুৰক্ষিত থাকক তেতিয়াহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে সৈতে বাই লাভ ইউ অল